Hello everyone, কি খবৰ সকলোৰে ভালেই চাগে আৰু বৰ্তমান ময়ো বহুত ভালে আছো আৰু এতিয়া আহি আছো ফাৰ্মলৈ কাম এটা আছে কামটো মানে কাপোৰ মেলি থৈছিলো ৰাতিপুৱাই আৰু কাপোৰখিনি শুকালে নে নাজানো কাৰণ অকনমান দেৰিয়ে হ'ল মেলা তাৰ পিছত এতিয়া শুকাইছে নে নাই চাই লওঁ তাৰ পিছত ভিডিওটো আৰম্ভ কৰি দিছো দেৰিয়ে হ'ল আৰম্ভ কৰালে চাওঁতে টাইম ভালে মানে হ'ল আৰু পিছৰখিনি দেখুৱাম এতিয়াৰ পৰা যিখিনি দেখুৱাব পাৰোঁ তো অকলে আহিছোঁ ইয়াত এতিয়া হাজবেণ্ডো নাই অকলে আহিবলৈ একদম কিবা লাগে ফাৰ্মলৈ মই কৈছিলোঁৱে ভাল নালাগে অকলে আহি কিবা কিবি পঢ়িও থাকিব পাৰে হাবি জেগা ন সাপ চাপ পৰি থাকিব পাৰে বাট এতিয়া সাপ চাপ ইমান নোলায় এইটো সাপৰ ছিজন নহয় যিহেতু আৰু কাপোৰবোৰ এনেকৈ জুইলে কাৰণে জেং চেঙতে মেলি দিলোঁ আৰু এইফালে এইবিলাক কাপোৰ মেলি থোৱা আছে নিম আৰু অকণমান টাইম ৰওঁ আৰু ঘৰত থাকি মানে ঘৰৰ ভিতৰত সোমাই থাকি একদম ভাল লগা নাই কিয়নো আজি কাৰেণ্টটোৱে নাই ভালেমান সময় কাটিছে যাৰ কাৰণে ৰুমত থাকি অশান্তি লাগি গৈছেগৈ মই ভাবিলোঁ একো নাই অকলে অকণমান ফাৰ্মৰ পৰাই আহোঁ কাপোৰ শুকাইছে নে নাই চাই লওঁ শুকাইছেগৈ আৰু দেৰি হ'ল মানে ভালেমান আৰু ইয়াতো মানে কি হ'ল ৰ'দ পৰিলে এবেলাহে পৰে বাকীকণ সময় নপৰেগৈ নাথাকে ৰ'দ তাৰপিছত চাওঁ আৰু কি দেখাব পাৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ চাব আৰু কি দেখাব পাৰোঁ নাজানো বাট ছাপোৰ্ট কৰি যাব কমেণ্ট ভাল কৰিব সকলোৱে ভাল কমেণ্টেই কৰে ভাল লাগে আৰু আগলৈও ভালকৈ ছাপোৰ্ট কৰি যাব সেইটোৱে বিচাৰোঁ যিসকলে চাই তেওঁলোকক কৈছোঁ আৰু চোৱাসকলে নিশ্চয় গম পাইছেই খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কিবাকিবি যদি ক'ব লগা থাকে খোলাকৈ ক'ব আৰু ভিডিঅ' কেনেকৈ বনালে ভাল হয় কাৰণ মই নতুনকৈ বনাই আছোঁ ন ইমানটো এক্সপিৰিয়েঞ্চ নাই বনাই থকাটো অকণমান ভাল কৰিবলৈ হ'লে আপোনালোকেও ক'ব লাগিব কেনেকুৱা কৰিব লাগে সেইটোৱে হয় আৰু এই ৱালখনৰ পৰা নহয় একদম একোৱে গম নাপায় আৰু সেইফালে কি হৈ আছে এটা আবদ্ধ হৈ থকা নিচিনা লাগে আৰু ইমান কেৰ্কেটুৱা ওলাইছে এইবোৰ গছত দেখিছেনে নাজানো সেই গছজোপাত ভালেমানকেইটা আছে কেতিয়াবা ভয় লাগি যায় ওচৰতে আহি ওলাইহি মানে বহুত কেৰ্কেটুৱা আছে আৰু এই বান্দৰ আৰু কেৰ্কেটুৱা এই দুটা বস্তুৰ পৰা মানে ইয়াত একোৱে নহয় খেতি কৰিবলৈ যদি কাৰোবাৰ ইচ্ছাও আছে বান্দৰৰ পৰা কিন্তু সাৱধান বান্দৰে যিবিলাক মানে অনিষ্ট নকৰে যিবিলাক বস্তু নাখায় তেনেকুৱা খেতি কৰিব লাগিব আৰু আঁতৰতে জলফাই গছ এজোপা আছে সেইফালে সেইজোপা মানে ধৰিব নোৱাৰিব হাবিৰ মাজত আছেগৈ কিন্তু লাগিছে বৰ ধুনীয়াকৈ লাগিছে ফুল মেলোঁতে খুব মেলিছিলে কিন্তু এতিয়া কেইটামান লাগি আছে হাজবেণ্ডক কৈছোঁ সেইকেইটা পাৰি আনিবলৈ যেন তেনে পাৰি আনিব আৰু খাবলৈ মন গৈ আছে আৰু এইটো ছিজনত টেঙা চেঙা খাবলৈ পালে ভালেই লাগে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অনুৰাধাছ ভ্লগ তো চাই থাকিব ভিডিঅ'বিলাক মই আপলোড যেনেকৈ পাৰোঁ কৰি থাকোঁ আৰু ডে বাই ডে মানে ডেইলি যদি নোৱাৰোঁ তো বহুদিনৰ মূৰত হ'লেও দিওঁ আৰু আপলোড আপোনালোকে চাব বিশেষকৈ মইতো ঘৰতে থাকোঁ ন ঘৰতেনো আৰু কিনো ব্লগ বনাম তথাপিতো যিখিনি মানে মিলাইছোঁ আৰু যেনে তেনে সেইখিনিকে আপোনালোকক দেখুৱাইছোঁ চাব আৰু এইফালে যে মই যে জলকীয়া পুলি এটা যে আনি ৰুইছিলোঁ ঘৰৰ পৰা জলকীয়া পুলিটো এতিয়া মানে বহুত জলকীয়া ওলাইছেগৈ সেইফালে এইবিলাক ঢেৰ জলকীয়া ওলাইছে আৰু জলকীয়াজোপা হাউলি আহিছে মানে ৰ'দটো এইফালে বেছিকৈ পায় কাৰণে ৰ'দৰ ফালে হাউলি আহিছে আৰু এইফালে আৰু এটা জলকীয়া পুলি ৰোৱা হৈছিলে খুব ধুনীয়াকৈ হয় জলকীয়াৰ এই জাতটো মানে খুব ভাল আৰু ঘৰত থাকিলে ন খাবলৈ মন নোযোৱা হৈ যায়গৈ এজোপা জলকীয়া মানে ৰুলে খুব হয় ঘৰত যদি কাৰোবাৰ জলকীয়া বেছিকৈ খোৱা মানুহ আছে একদম মাজত সোমাই আছে মাজত সোমাই আছেগৈ এইখিনিৰ পৰা ধুনীয়াকৈ দেখিছোঁ বাট কেমেৰাত ফ'কাছ কৰা নাই আৰু ফাইনেলি মোৰ যাব হৈ গ'ল ঘৰলৈ যাওঁ ইয়াত আকৌ বেছি দেৰিলৈকে থাকিব নোৱাৰি ভাল নালাগে ন অকলে আছোঁ আৰু গুড ইভিনিং তো আমি অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ মানে
দোকানৰ পৰা আহোঁগৈ, বজাৰ কেইটামান কৰিবলৈ আছে, ঘৰুৱা বজাৰ। তো হাজবেণ্ড আৰু মই ইভিনিং টাইমত অকণমান ওলাই যাওঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। ফাইনেলি ঘৰ আহি পালোহি আৰু মানে ভিডিঅ' কৰিম বুলি ভাবি আছিলোঁ, বাট কৰা নহ'ল, পাহৰি থাকিলোঁ। একো নাই। তো ফাইনেলি আহি পালোহি। তো এতিয়া অলপমান ফ্ৰেছ হ'লোঁ আৰু এইখিনি লৈ আহিলোঁ। পাচলি অলপ দৰকাৰ হৈ আছিলে, তাৰ পৰা লৈ আহিলোঁ আৰু চব। তো গাইজ এইফালে লাগি গৈছে আমাৰ পাচলি কটা কামত। আজি মানে খানা বনাব ধুনীয়াকৈ ন হয়নে? টেষ্টিকৈ বনাবা আৰু বহুত টেষ্টিকৈ বনায়। তো আজিও বনাব আৰু পাচলি কাটি আছে আৰু মই চাহ তাহ খাই আৰু এয়া চাওক বনাই আছে পূৰা। আৰু অকণমান দেখাই দিছোঁ বনোৱা ষ্টাইলটো। মানে আৰু দাইল চাইল ৰেডি কৰি লৈছোঁ। দাইল চাইল পাতি দিওঁ আৰু সোনকালে হওক। টাইম ইমান হোৱাই নাই, কিন্তু বনোৱাটো একদম সোনকাল হ'ল। তো চাই থাকক। আৰু বহুত সোনকালে হ'ল একদম মানে। আৰু ইফালে লাগি গৈছে নেকি, লাগি গৈছে।